নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা ভিডিঅ' দিবলৈ লৈছোঁ। এইটো হৈছে হেণ্ড এম্ব্ৰইডাৰী। মই ঘৰলৈ গৈছিলোঁ গৰম বন্ধতে। ঘৰলৈ যাওঁতে আমাৰ খুৰী এজনীয়ে হাতেৰে বৰ ধুনীয়া ধুনীয়া চিলাই কৰে। সেই চিলাইখিনিকে আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। এয়া চাওক, এইখন চানেকি। খুৰীয়ে চিলাইটো শিকি পেলাই এখন কাপোৰত এনেকৈ কৰি থয়, পিছত চাই লৈ কাপোৰত বনাই। সহজ হয় এনেকৈ কৰিবলৈ। তেওঁ এখন চানেকি, ফুলৰ চানেকি। এয়া দেখিছেনে, ইমান ধুনীয়া ধুনীয়াকৈ ফুল বনাই থৈছে। আৰু তেওঁ চাদৰ মেখেলাত এইবিলাক ডিজাইন দিয়ে, নিজে চাদৰ মেখেলা বনাই এইবিলাক ডিজাইন দি আৰু বিক্ৰীও কৰে। আপোনালোকে যদি ইচ্ছা কৰে ইয়াৰে যিকোনো এটা ডিজাইন আপোনালোকে দিব পাৰে, দি আপোনালোকে অৰ্ডাৰ দিব পাৰে। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে ফুলখিনি। খুৰীৰ পৰা ময়ো বহুতখিনি ফুল শিকিলোঁ। মোৰ ফুলখিনিও আপোনালোকক দিম বাৰু। এইখিনি মই খুৰীৰ চানেকিখনহে দিছোঁ। এইটো চাওক, ইমান ধুনীয়া লাগিছে। এইবিলাক চিলাইবিলাকৰ নাম কি কয় মই নাজানো, কিন্তু অজস্ৰ চিলাই আছে। এইটো এটা ভৰ্তি চিলাই শিকাই আছে খুৰীয়ে ভণ্টি এজনীক। এইটো ভৰ্তি চিলাই। এইটো গুলিটোৰ ৰংটো পাতল হ'ল, সেইবাবে জিলিকা নাই। এইটো এটা মকৰা চিলাই। মকৰা চিলাই কয় নে জেওৰা চিলাই কয় নাজানো। এইখন এখন মেখেলা। এইটো কি চিলাই হয় নাজানো, কিন্তু খুৰীয়ে বহুত ধৰণৰ চিলাই জানে। এইটো এটা চিলাই। এইখন এখন মেখেলা। আপোনালোকে যদি অৰ্ডাৰ দিব বিচাৰে তেনেহ'লে অৰ্ডাৰ দিব পাৰিব। এইখন, ইয়াৰ লগত চাদৰখনো আছে। চাদৰখন অৱশ্যে খুৰীয়ে দেখুওৱা নাই, কিন্তু মেখেলাখন দেখুৱাইছে। মেখেলাখনকে ভিডিঅ' বনাই থলোঁ। এইটো এটা গুজৰাটী চিলাই। যিকোনো চিলাই জানিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব। এইটো হৈছে ৰিবন চিলাই। এইটো হৈছে ৰিবন চিলাই। মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।